নমস্কাৰ বন্ধুসকল, নতুন এটা ভিডিঅ'লৈ পুনৰ স্বাগতম। আজি নগা ককাই কেইজনমানৰ লগতে আমি তিনি বন্ধু একেলগে পাহাৰৰ ওপৰলৈ আগুৱাই গৈ আছোঁ, কাৰণ আমাক আজি নতুন এটা এক্সপিৰিয়েঞ্চ দিয়াম বুলি ক'লে। সেয়েহে তেওঁলোকৰ লগতে আমি হাবিৰ মাজেৰে আগবাঢ়ি আহিলোঁ। কি কিনো দেখা পাওঁ হাবিৰ মাজত, পাহাৰৰ গভীৰ অৰণ্যৰ মাজত কি কিনো থাকে, সকলো এক্সপিৰিয়েঞ্চ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি আগবাঢ়ি আহিছোঁ। এই ভিডিঅ' থ্ৰুৱেদি আপোনালোকে নজনা কথা জানিব পাৰিব। সেয়েহে ব'লকচোন হাবিৰ মাজেৰে আমি আগুৱাই যাওঁ, কি কিনো দেখা পাওঁ সকলোকে দেখুৱাই যাম। প্ৰকৃতিৰ এই মনোমোহা দৃশ্য উপভোগ কৰাৰ পাছত আমি দেখা পালোঁ এজোপা অদ্ভুত গছ। চাওকচোন বাৰু, তলৰ ফালৰ পৰা কেইবাটাও ঠেং লগা এজোপা গছ যেন লগা নাইনে? গুৰি কেইবাটাও, কিন্তু ওপৰত গৈ এক হৈছেগৈ। কি নাম জানো গছজোপাৰ নাজানো, আপোনালোকে গম পালে জনাবচোন কমেণ্টৰ যোগেৰে। পাহাৰত আছোঁৱে যেতিয়া, নাগালেণ্ডৰ ইয়াত বহুত ঘন অৰণ্য আছে। সেই ঘন অৰণ্যৰ ভিতৰত আমি কয়লাখনা যি কয়লাখনে, সেই কয়লাখনাৰ তালৈ আহিলোঁ। তো এতিয়া বৰ্তমান কয়লা খান্দি থকা নাই, কিয়নো ইয়াতে বস্তি মানুহবিলাকে বন্ধ কৰি দিলে আৰু ইয়াতে পূৰা মানে পানীটো লেতেৰা হৈ যায়। সেইকাৰণে কয়লাখনাটো বন্ধ কৰি দিলে আৰু আমি সেই জেগাবিলাক চাবলৈ আহিলোঁ, এক্সপ্ল'ৰ কৰিবলৈ আহিলোঁ। আৰু ইয়াতে বনৰীয়া মুৰ্গী, বনৰীয়া ঢেৰ গাহৰি কিবাকিবি ঢেৰ ওলায়। কেনেকুৱানো লাগে বোলো অলপ এক্সপিৰিয়েঞ্চটো লৈ আহোঁ, সেই বুলি আমি জংঘললৈ বুলি ওলাই আহিলোঁ। আৰু এতিয়া বতৰ একেবাৰে ক্লাউডি হৈ আছে, একেবাৰে ডাৱৰীয়া হৈ আছে, বৰষুণ পৰিছে এইটো টুপকৈ। আৰু সেইকাৰণে আমি আহি দেখিলোঁ যে ইয়াত ঘন অৰণ্য আৰু নদীৰ ঝৰ্ণাৰ পৰা আমি পানী খালোঁ, ভাল লাগিলে এক্সপিৰিয়েঞ্চ। কিন্তু ৰাস্তাটো বৰ ভাল নহয়, বোকা আছে, সেয়েহে অকণমান কষ্ট হ'ল। আৰু জেগাই জেগাই আমি দেখালোঁ, জেগাই জেগাই দেখাব নোৱাৰিছোঁ ভিডিঅ' বনাই, সেয়েহে অকণমান দিগদাৰ হৈছে, কাৰণ কেমেৰাটো কৰি আৰু এখনতে ছাপোৰ্ট লৈ আহিব লগা হৈছে। যিমান পাৰিছোঁ দেখুৱাইছোঁ। বৰ্তমান জংঘলৰ ভিতৰতে আছোঁ আৰু কি কি নতুন বস্তু দেখাওঁ আপোনালোকক দেখাই যাম। মানে ভাগৰ লাগিছে, বহুত ওপৰ বগাই বগাই আহিব লগা হৈছেতো, যি দেখোঁ আপোনালোকক দেখুৱাই যাম। আৰু দেখাব নোৱাৰিলে সেইটো আৰু ইয়াতে এটা আচৰিত ঘটনা হ'ল। 1952ত ইয়াত এখন এৰোপ্লেন এক্সিডেণ্ট হৈছিলে। তো তাৰ অৱশিষ্ট অংশ এতিয়াও আছে, চাবলৈ চেষ্টা কৰিম, যদি পাৰোঁ দেখুৱাম, যদিহে নোৱাৰিম আৰু, কাৰণ ইয়াত বৰষুণ দিছে এতিয়া, বৰ্তমান বৰষুণ পৰিলেই। চাই যাওঁ কি পাৰোঁ দেখুৱাই যাম। লগত এজন আহিছিল, তেখেতে বৰষুণ দিয়াৰ কাৰণে টেণ্ট বনাই আছে, বৰ শোচনীয় টেণ্ট। লতা, জংঘলৰ লতাকে আনি পিনে ইয়াত পাল এখন আছে, পালখন দি আমি টেণ্ট বনাই আছোঁ। আজি কি হয় নাজানো আৰু, ঈশ্বৰেহে জানে। তেওঁ গছৰ পৰা এয়া ৰছী কালেক্ট কৰি আছে, লতা ৰছী। তেওঁ এতিয়া পালখন এতিয়া টেণ্ট বনাব। টেণ্টৰ অৱস্থা দেখিছেই নহয় কি হয়। জোৰ লগা কি হাইছা, জয় বজৰংবলী। বহুত টান, তুমি ওলমি দিয়া, টাৰ্জন নিচিনা গুচি যোৱা না, গৈ পিনে গুচি যোৱা এই পিনে এনেকৈ তললৈ। এখন বহুত অৰণ্য, বিৰাট গভীৰ অৰণ্য এখন। বিভিন্ন চৰাই চিৰিকটি মাত আপোনালোকে শুনিছে নাই শুনা ধৰিব পৰা নাই, কিন্তু মানে বিৰাটেই ধুনীয়া, কৈছোঁ নহয়, ভাল লাগিছে ফিলিংটো। বৰষুণো পৰি আছে, এইবোৰ চব কিমান ঘন অৰণ্য। এইবোৰ বগা বগা দেখিছে যে, এইবোৰ কুঁৱলী, পূৰা কুঁৱলী পৰি আছে। এইফালে কুঁৱলী, এইফালে কয়লা খান্দিছিলে আগতে, এইবোৰ কয়লাবোৰ খান্দি থকা কোলা কোলা দেখিছেই নিশ্চয়, ঘন অৰণ্য। এই একদম কাজিৰঙাৰ ভিতৰত সোমাই থকা নিচিনা ফিল হৈছে। কিন্তু ইয়াতে এটাই ডিফাৰেণ্ট, আৰু এইটো পাহাৰীয়া,
কাজিৰঙাতো অলপ অলপ পাহাৰ আছে বাৰু, যিটো আমি গুৱাহাটীলৈ গ'লে প্ৰায় দেখি যাওঁ, বুঢ়া পাহাৰ বুলি কওঁ। ইয়াত কলডিল ঢেৰ ওলাইছে, কলডিল। কলডিল যেতিয়া আমি কেম্পলৈ যাম, কলডিল লৈ যাম। এইটো এটা চব কলডিল, এইটো কলডিল। এনেকৈ ঢেৰ কলডিল আছে, আমি বাটত দেখি আহিছোঁ, যোৱা টাইমত লৈ যাম। বৰ্তমান আমি কি দেখুৱাব পাৰোঁ দেখুৱাই যাম। আমাৰ এয়া শোচনীয় টেণ্টটো আপোনালোকক দেখুৱাইছোৱে। ইয়াতে আমি এতিয়া বৰষুণ দিছে, থাকিব লাগিব। তেন্তে কি পাৰোঁ দেখুৱাই যাম, চাই যাওক। আমাৰ ভিডিঅ'টোৰ লগত আপোনালোক জড়িত হৈ থাকক, ভাল লাগিব। বুকুত যিখিনি সপোন লৈ আমি অৰণ্যৰ মাজলৈ আহিছিলোঁ, ঠিক সেইখিনি সফল নহ'ল, কাৰণ বৰষুণটো অলপ ডাঙৰ হৈ আহিলে। সেয়েহে ততাতৈয়াকৈ আমি কেম্পলৈ বুলি ৰাওনা হ'লোঁ। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। চোৱাৰ বাবে ধন্যবাদ।